কাৰণ মই আজি ক'লৈ গৈছোঁ সেয়া এতিয়া আপোনালোকক নকওঁ। এঠাইত আছে মোৰ নিমন্ত্ৰণ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং ফ্ৰেণ্ডছ। আজি গধূলি মই ভিডিঅ' কৰিব আৰম্ভ কৰিছোঁ। এইকেইদিন অলপ গা অসুখ হৈ আছিল আৰু প্ৰেক্টিকেলৰ পৰীক্ষা চলি আছিল, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ। তো আপোনালোকে চাগে মোক দেখি ভাবিছে এই যি চকটক কৰি ক'লৈনো যাই আছে, আৰু সেইটোৱে হৈছে আজি আপোনালোকৰ কাৰণে এটা মিষ্ট্ৰী। কাৰণ মই আজি ক'লৈ গৈছোঁ সেয়া এতিয়া আপোনালোকক নকওঁ। এঠাইত আছে মোৰ নিমন্ত্ৰণ, তো মই তালৈকে যাম বাহঁতৰ লগত। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই গধূলিৰে পৰা আৰম্ভ কৰোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু শেষত আপোনালোকে গম পাবই মইনো ক'ত যাই আছোঁ, কিয় গৈ আছোঁ। ই ৰিক্সাত বহি শিলৰ ঠেকেচা খাই খাই আহি পালোহি আমি আমাৰ ডেষ্টিনেশ্যন। তেতিয়াহ'লে এতিয়া আহক যাওঁ ভিতৰলৈ আৰু কাৰনো বিয়া চাওঁগৈ। ভিতৰলৈ আহিয়ে মাইনুবা লাগি গৈছে কইনাক কাপোৰ পিন্ধোৱাত। ইফালে পাপুবায়ে কইনাক মেকআপ কৰি আৰু এজনী বাক মেকআপ কৰিবলৈ গৈছে, আৰু এইজনী আমাৰ ব্ৰাইড। আৰু এয়া ডেক'ৰেশ্যন, আৰু ইফালে কইনা আহি বহিলেহি। চাওক খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, লগতে কইনাও আছে হাঁহি হাঁহি বহি। আৰু ইফালে আহি পালে কইনাৰ মাক। আৰু এতিয়া মই খাবলৈ লৈছোঁ ভাত, আৰু আজি ভাতত আছিল এয়াই। খাই লৈ আহিলোঁ বাহিৰত, আৰু বাহিৰৰ পৰা আপোনালোকক বিয়াৰ পেণ্ডেলটো অকণমান দেখুৱাই এতিয়া মই যাওঁ ঘৰলৈ। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আৰু আজি হৈছে নেক্সট ডে'। যোৱাকালি কি হ'ল, আহি কিনে মোৰ খুব টোপনি লাগিল আৰু মই ডাইৰেক্ট শুই গ'লোঁ। তো মোৰ ভিডিঅ'টো শেষ কৰাই নহ'ল, আৰু আচলতে কালি মই ৰাতিপুৱাৰে পৰা ভিডিঅ'টো কৰিম বুলি ভাবিলোঁ, কিন্তু মানে সৰু সুৰা দুটামান কাম আছিল ৰাতিপুৱা, তো সেই কামবোৰ কৰি থকাৰ ফলত মোৰ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, আৰু সেইবাবে যোৱাকালি ইভিনিঙৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। ৰাতিপুৱা 10:30 বাজিল, আৰু ইফালে মই কলেজ ড্ৰেছত আছোঁ কাৰণ মই যাব লাগিব কলেজ। ছাৰহঁতে মাতি পঠিয়াইছে কিবা কলেজ উইকৰ কামৰ কাৰণে ডিপাৰ্টমেণ্টত, তো তাৰ কাৰণে এতিয়া মই ৰেডি হৈছোঁ। আৰু কালিনো মই কাৰ বিয়া খাবলৈ গৈছিলোঁ সেইটো আপোনালোকক এতিয়ালৈকে মই কোৱাই নাই। সেইজনী আছিল মোৰ খুৰীমাৰ মাহীয়েকৰ ছোৱালী। তাইক পাপুবায়ে মেকআপ কৰিছিলে, খুব ধুনীয়া দেখাইছিলে কালি, আৰু আপোনালোকক মই তাইৰ ফটোখন দেখুৱাই দিছোঁ। ফ্ৰেণ্ড, এতিয়া যিহেতুকে 10:30 বাজিছেই, মোৰ অলপ কাম আছে। কাম মানে মই বিচনা পাৰিব লাগে, আৰু মই চাহপানী খোৱাই নাই। চাহপানী খাওঁ, বিচনাখন পাৰোঁ, আৰু তাৰপিছত মই কলেজলৈ যাব লাগিব। আৰু কলেজত মোবাইলটো ওলোৱা বন্ধ কৰিছে। মানে মোবাইলবোৰ আজিকালি বহুতে ইউজ কৰি থাকে গেমৰ কাৰণে, ছ'চিয়েল মিডিয়াৰ কাৰণে। তাৰ কাৰণে আমাৰ মানে কলেজত মোবাইলটো নিবলৈ দিয়ে, যদিও মোবাইলটো মানে খোলাকৈ ইউজ কৰিব নিদিয়ে, কাৰণে মই তাত ভিডিঅ' বনাব নোৱাৰিম, আৰু সেইকাৰণে মই কলেজৰ পৰা ঘৰত আহিহে ভিডিঅ' বনাম। তেতিয়াহ'লে মই কলেজৰ পৰা ঘৰলৈ অহালৈ আপোনালোকে ৱেইট কৰি থাকক। আৰু যোৱাকালি কইনাজনীক কেনেকুৱানো লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু তেতিয়াৰে পৰা মই এতিয়াহে ভিডিঅ' কৰিব লৈছোঁ। তেতিয়া মই 11টা বজাত কলেজলৈ গ'লোঁ। গৈ তাত কিছু কাম দিলে, কাম মানে কবিতা লিখিব দিছে গছৰ ওপৰত বা যিকোনো প্ৰবন্ধ লিখিব দিছে, তো তাৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰিব লাগে এতিয়া।
আৰু কলেজৰ পৰা ঘৰলৈ আহি কিছু কাম কৰিলোঁ আৰু কাম কৰি অলপ শুলোঁ শুই মই এতিয়াহে ভিডিঅ'টো কৰিবলৈ লৈছোঁ আৰু এতিয়া গধূলি 6টাই বাজিব হ'ল এইফালে আমাৰ কাষৰ নামঘৰটোত আছে আজিৰে পৰা সভা আৰু এতিয়া আছে গোহাঁই ফুৰোৱা তো তেতিয়াহ'লে আহক গোহাঁই ফুৰোৱালৈ যাওঁ ফ্ৰেণ্ডছ আপোনালোকে গোহাঁই ফুৰোৱা দেখিলে আৰু আমাৰ চেপৰ কাষৰ যিটো নামঘৰ আছে সেইটো আচলতে পূজাৰ নামঘৰ হয় আৰু তাত আছিলে আজিৰে পৰা সভা তাৰ কাৰণে এতিয়া নামঘৰৰ পৰা গোহাঁই উলিয়াইছে ফুৰাবলৈ নিবলৈ গোটেই গাঁওখনতে তো ফ্ৰেণ্ডছ এতিয়া ময়ো কবিতা গল্প নিজৰ সিমান এটা আইডিয়া নাই কিন্তু হ'লেও অলপ চলপ কিছু আছে আৰু সেইখিনি আইডিয়াৰে মই কিবা লিখিবলৈ চেষ্টা কৰোঁ আৰু নাজানো মোৰখন চিলেক্ট কৰিব নে নকৰে কিন্তু লিখিবলৈ ট্ৰাই কৰোঁ তাৰ কাৰণে মই কালিৰে পৰা আৰম্ভ কৰা ভিডিঅ'টো এতিয়া শেষ কৰিবলৈ লৈছোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব যাতে মই আগলৈও এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব পাৰোঁ আৰু মোৰ ইউটিউব ফেমিলিটো যাতে ডাঙৰ হৈ গৈ থাকে তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব